নমস্কাৰ, কংকন আদৰ্শৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা মোৰ কাৰণে বহুত দুখৰ দিন বুলি ক'ব লাগিব। কাৰণ যাবলৈ ওলাইছোঁ ঘৰ এৰি, যিসকলে ঘৰৰ পৰা বাহিৰত পঢ়া সূত্ৰে হওক বা কামৰ সূত্ৰে হওক বাহিৰত থাকে, তেওঁলোকে হয়তো আজিৰ মোৰ অনুভৱখিনি বুজিব পাৰিব। কাৰণ ময়ো নিজৰ কামৰ কাৰণে ঘৰখন এৰি থাকিব লাগিব নলবাৰী জিলাত, আৰু তালৈকে আজি গৈ আছোঁ। সকলো বস্তু বাহানি পেক কৰা হৈছে অলৰেডি। অলপ পিছতে গাড়ী আহিব, এতিয়া গাড়ীত উঠি যাম আৰু এয়া মায়ে তাতে টোপোলা বান্ধি দি আছে। পুনৰবাৰ মোৰ ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু তেনেকৈ ভিডিঅ' কৰিবলৈ খুবেই টান, আৰু অলপ ইম'চনেলি অলপমান মোৰ বেয়া লাগি আছিলে, গা মন ভাল নাছিল, আৰু ৰুমটো ভালকৈ সজাব পৰা নাই। আহি পাইছোঁ আৰু কামৰ পৰাও আহিলোঁ, সেইকাৰণে আপোনালোকক কেনেকৈ সজাওঁ, কেনেকৈ কি আনিছোঁ আপোনালোকক অকণমান দেখাম বুলি ভাবিছোঁ। দূৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া বিচনাখন বহুত খেলি মেলি হৈ আছে, আৰু সিফালে বেগ চেগ এইবিলাকতো খোলাই নাই, কাপোৰ কানি এনেকেই ৰছী দি টানি থৈ দিছোঁ। আৰু এইফালে আছে বাথৰুমটো। খিৰিকীখন দেখা পাইছে কিমান ডাঙৰ, আৰু তাৰ কাৰণে দুখন পৰ্দা অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত। 249 ৰুপিজৰে, দামটোও কম আৰু কোৱালিটিটোও ভাল। আৰু পৰ্দাখনৰ এই যিডাল ৰছী আছে সেইডালতে যদি এইখন ফিট খায়, তেতিয়াহ'লে বেলেগ আৰু ষ্টেণ্ড এইবিলাকতো নলগাওঁৱেই, ৰুমৰ কথা, আৰু ইমান বেছি ইমান খৰচ নকৰাৰ, ইতিমধ্যে বহুত খৰচ হৈছে। ৰুম এটাত এজন মানুহৰ কাৰণে সকলোখিনি বস্তুৱেই লাগে। তো কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু এতিয়া বিচনাখন ঠিক কৰি লওঁ। আগতীয়াকৈ আপোনালোকক কৈছোঁৱে যে মই আহিছোঁ নলবাৰীত। মোৰ ৰুমটো আছে নলবাৰী চানকুচি যোৱা ৰোড বুলি কয়, আৰু এইখিনি চোক বজাৰ হয়। আৰু এইফালেৰে মই শুনিছোঁ যে এইফালেৰে ডিম্পু বৰুৱাৰ ঘৰ, তো কেতিয়াবা হয়তো লগ পাম। আৰু এইটোৱে হৈছে মোৰ কিটচেন ৰুমটো। এইফালে বেলনা, কুকাৰ, কেৰাহী সকলোবিলাক বস্তুৱেই লৈ আহিছোঁ। আৰু এতিয়া খাবৰ সময় হ'ল, ৰাতি 9:30 বাজিছে। এতিয়া অকণমান কিবা চিম্পলকৈ খাই থৈ দিওঁ, ৰুটি আৰু লেচেৰা ভাজিম বুলি ভাবিছোঁ। আৰু প্ৰথম দিনাই মোৰ এনে অৱস্থা, ৰুটি জ্বলাই পেলালোঁ। গমেই পাইছে চাগে মই কিমান পাৰ্গত ৰন্ধা বঢ়া কৰাত। তো এনেকৈয়ে চলিব লাগিব আৰু। তো যেনেকৈ নহওক এইখিনি বনালোঁ, আৰু এতিয়া খাই লৈ শুই যাম। প্ৰথম নিশা টোপনি আহে নাহে ক'ব নোৱাৰোঁ। আপোনালোকে ব্লগটো চাই কেনেকুৱা পালে জনাব, আৰু অন্য এটা ব্লগৰ সৈতে আপোনালোকক পুনৰবাৰ লগ পাম।